নমস্কাৰ, মই অংকুৰে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মোৰ লগত আছে এখন মোবাইল লেন্স, যিটো 0.45 ৱাইড এংগল লেন্স, 2-in-1, মানে মাইক্ৰ' হয় আৰু এইটো ৱাইড এংগলো হয়। তো এই লেন্সখনৰ সহায়ত কেনেকৈ ভিডিঅ'গ্ৰাফী ধুনীয়া কৰিব পাৰি, আৰু এই হেৰিটোত কিমাননো ল'লে, আৰু কি কিনো ইয়াত আছে, গোটেইখিনি এই ভিডিঅ'টোত সকলো দেখাম। তো বলক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। তো এতিয়া আমি এই বক্সটো খুলিম। এতিয়ালৈকে খোলা নাই, আপোনালোকৰ আগতে খুলিম। কি কিনো আছে, কি কিনো নাই, গোটেইখিনি আপোনালোকক দেখুৱাম। আৰু ইয়াত ওলোৱা যিখন লেন্সকেইখন লগাই আপোনালোকক ভিডিঅ' কৰি দেখাম, নৰ্মেলকৈও কৰি দেখাম, আৰু এই লেন্সকেইখন লগাই কৰি দেখাম কেনেকুৱানো হয়। আপোনালোকে গোটেইখিনি চাব এই ভিডিঅ'টোত। মোৰ লগত এতিয়া এটা মোবাইল লৈছোঁ, যিটো মোবাইলত আপোনাৰ ৱাইড এংগল নহয়। তো আজিকালিতো সকলোৱে জানে, মানে ব্লগৰ মানে ট্ৰেণ্ডিং চলি আছে। ব্লগৰ কাৰণে ৱাইড এংগল হ'লে মানে বহুখিনি সুবিধা হয়। মানে যিমান বেছিকৈ দেখাব পাৰি, ৱাইডকৈ দেখাব পাৰি, তেতিয়া সিমানেই বেছি ব্লগটো বা ভিডিঅ'টো ভাল হয়। তো সকলোৰ কাৰণেতো আইফোন বা এনেকুৱা দামী মোবাইল ফোন কিনাৰ পইচা পাতি নাথাকিব পাৰে। তো এনেকুৱা মানে ধৰক ৱাইড এংগল নথকা মোবাইলটো এইখন লগালে কামত দিবনে নিদিয়ে, গোটেইখিনি এই ভিডিঅ'টোত আমি এতিয়া দেখাম। আমি এতিয়া খোলোঁ। তো আহকচোন, এইটো খুলি চাওঁ কি কি আছে, কি আছে, আৰু লগাই পিনে ভিডিঅ' কৰি আপোনালোকক এই ভিডিঅ'টো দেখাম। তো আহক এতিয়া এইটো খোলোঁ আপোনালোকৰ আগতে। কি কিনো ওলায়, কি কিনো ওলায় চাওঁ গোটেইখিনি। তো কি সৰঞ্জাম ওলাব, আৰু এতিয়া গোটেইখিনি খুলিম। তো ইয়াত এটা আছে বক্স, এরকম আঁতৰাই ল'ব লাগিব। আইও খুলিবই নোৱাৰিছে যে। খোলক। এইয়া ইয়াৰ ভিতৰতো এইটো বক্স ফাটিয়ে গৈছে। তো ৰ'ব, এইটো ইয়াৰ ভিতৰত এটা বক্স এইটো ওলাইছে। এইটো এতিয়া খুলি চাম। ইয়াত ধুনীয়াকৈ লিখা আছে 0.45x ফোন লেন্স। তো এতিয়া চাম আমি ইয়াৰ ভিতৰত কি কিনো আছে। ধুনীয়াকৈ এটা হেৰি দিছে, এইটো সোমোৱাই থ'বৰ কাৰণে লেন্সখন। আৰু ইয়াত আছে এইটো এটা চেপেনা লগাই থ'বৰ কাৰণে, আৰু এইখন হ'ল মেইন লেন্স। এতিয়া আমি লেন্সখন লগাই চাম। লগাই পিনে আপোনালোকক নৰ্মেলকৈও ভিডিঅ' কৰি দেখাম, আৰু এইখন লগাই পিনেও কৰি দেখাম কেনেকুৱা নহয়। আপোনালোকে ভিডিঅ'টোত চাব লাগিব। ৰ'ব, এতিয়া মই এইখন লগাই লওঁ। আমি ভিডিঅ'টো কৰাৰ ওপৰৰ পৰা ফটো, যিহেতু 2-in-1 হয়, মানে আপোনাৰ মেক্ৰ' লেন্সো আছে আৰু ৱাইড এংগল লেন্সো আছে। দুইখনতে আপোনালোকক ভিডিঅ'ৰ ওপৰত ফটোও মাৰি দিম, আপোনালোকে চাওক। এতিয়া এইটোত মই লেন্সখন লগাই পিনে এইটো ভিডিঅ' কৰিছোঁ। কেনেকুৱা দেখিছে আপোনালোকে জনাব। কি হয় মই এইটো দেখা নাই বাৰু, এতিয়া ভিডিঅ'টো শেষতে মই দেখিম। তো আকৌ নৰ্মেলকৈ আপোনালোকক কৰি দেখাম। এইটো ভিডিঅ' কেনেকুৱা হৈছে খালি জনাব আপোনালোকে। এখন মেক্ৰ' লেন্সত মৰা খুব ধুনীয়া হৈছে। বাকীকেইখনো মাৰি চাইছোঁ, খুব ধুনীয়া ৰিজাল্টেই দিছে। তো আপোনালোকৰ মতে কেনেকুৱা হৈছে জনাব। তো খুব বেছি মূল্য নহয়, 350 টকালৈ আপোনালোকৰ ব্যৱহাৰ কৰি চাব পাৰে। তো এইটো হ'ল এতিয়া নৰ্মেলকৈ এখন লেন্সখন খুলি থৈছোঁ। মানে মোবাইলটোত আপোনাৰ ৱাইড এংগল নহয়, মোবাইলটো হ'ল আপোনাৰ ৰিয়েলমি 9। আপোনালোকে চাব পাৰে, তাত ৱাইড এংগলৰ চিষ্টেমটো নাই। সেইটো কাৰণে এইখন অৰ্ডাৰ দি আনিছোঁ। আৰু দামী মোবাইল কিনিবলৈতো এনেও পইচা নাই সকলোৰে, মোৰো নাই। সেইকাৰণে ভাবিলোঁ এতিয়া ভিডিঅ' কৰিবলৈ হ'লেও যদি ৱাইড এংগল প্ৰয়োজন হয়, তো এতিয়া এইখন মানে লগাই লোৱা হ'ব। তো আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব। তো ভাল হৈছেনে বেয়া হৈছে গোটেইখিনি জনাব, কেনেকুৱা কি হৈছে। তো ভিডিঅ'টো এতিয়া ইমানতে আজি সামৰণি মাৰিলোঁ। তো আপোনালোকক জনাবৰ কাৰণে এইটো ভিডিঅ'টো বনালোঁ। আচলতে এইখন কিনিলে আপোনালোকৰ লাভ হ'বনে নহ'ব, গোটেইখিনি চাই মেলি আপোনালোকক জনাবৰ কাৰণে এই ভিডিঅ'টো বনালোঁ। তো ভিডিঅ'টো আজি ইমানেই আছিলে। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।